আমি এতিয়া কলেজলৈ মানে হাঁহি গৈছোঁ। হহাৰো এটা মানে কাৰণ আছে। আমাক মানে 10 টকাত মানে ড্ৰাইভাৰজনক ধুনীয়াকৈ মনাই আছোঁ, 10 টকাতে নিব নালাগে। আৰু আমি এতিয়া ফাইনেলি কলেজ পাই মেলি ক্লাছবোৰ কৰি মেলি ভাবিলোঁ এতিয়া কিবা এটা খাওঁগৈ। আৰু আমাৰ নতুনকৈ এখন খুলিছে দেই, ৰেষ্টুৰেণ্টখনৰ নাম হৈছে আড্ডা। আৰু আপোনালোকেও আহিব পাৰে, ইয়াত আড্ডা পিটি বহি থাকিবহি পাৰে। আমিও সেইকাৰণে গোটেইকেইজনী আড্ডা পিটি বহি আছোঁ আৰু ভাবিলোঁ যে আমি কিবা এটা খাই লওঁ। কি খাম ভাবোঁতে সিহঁতি গোটেইবোৰে চাই আছে কি খাম। আৰু শেষত আমি মানে ম'ম' খালোঁ। মানে এই কৈছে যে ম'ম' সৰহকৈ দিছে নেকি, আমাক মানে ফুল প্লেট ম'ম' দি দিলে। আৰু আমাৰ ওচৰত যে পইচা নাছিলে সেইটোতো তেওঁ গমেই নাপায়। কিন্তু এয়া মোৰ ভাগৰ ম'ম' মানে, আৰু এয়া মই অৰ্ডাৰ কৰা ম'ম' প্লেটখন এয়া মোৰ ওচৰত পাই গ'লি দেই গাইছ। আৰু আমি টপক গোটেইকেইজনে খাই মেলি এয়া দেখিছে নহয়, গোটেইকেইজনে মানে খাৱাত ব্যস্ত হৈ গ'লোঁ। আৰু শেষত মই ঘৰলৈ গুচি আহিলোঁ। ঘৰলৈ মানে এইকণ খোজকাঢ়ি আহিলোঁ, কাৰণ মানে গাড়ীখন পাবলৈ ইমানহে দিগদাৰ হ'ল। তাকো জাজি একেবাৰে মেইন পইণ্টতহে পালোঁ। তাৰপিছত এয়া মানে শেষত মই কম্পিউটাৰ ক্লাছ কৰি ঘৰলৈ ৰ'ব মোৰ ফটো দুখনো চাই যাওক। যদি ভাল পালে প্লিজ লাইক এটা কৰি থৈ যাব।